হেল্ল' গাইজ, কি খবৰ সকলোৰে? সকলোৰে খবৰ হয়তো ভালেই। আৰু মই মানে বহুত দিন ধৰি ভিডিঅ' চিডিঅ' আপলোড কৰা নাই। আৰু কিয় কৰা নাই জানানে গাইজ? মানে চেনেলটোত মানে ভিডিঅ' দিলে কি হ'ব যদি মানে আপোনালোকে নাচায়। চ' সেইকাৰণে ভিডিঅ' বনাব মনে নাছিল আৰু ভাবিছোঁ যে আকৌ আৰম্ভ কৰোঁ। চ' সেইবাবে মানে আৰু ভিডিঅ' দিম, ডেইলি দিম আৰু। চ' সেইবাবে মানে আপোনালোকে ছাপোৰ্টটো কৰিব। আৰু আজি মানে বহুত বেছি গৰম দি আছে। আৰু এইফালে চাব পাৰে মানে কেনেকুৱা ধৰণৰ ৰ'দ। আৰু মানে গৰম আৰু এইকেইদিন বহুত বেছি গৰম দি আছে। চ' বাকী আৰু মই যি কৰোঁ আজিৰ দিনটোত সকলোখিনি দেখুৱাই থাকিম, চাই থাকক। এই বৰ্তমান সময়ত মানে মোৰ চেনেলটো বহুত বেছি ডাউন পৰি আছে, মানে ভিউজ নোহোৱা হৈছে যিহেতু। ডাউন আৰু বহুত ডাউন। চ' সেইবাবে মানে আপোনালোকে ভিডিঅ'বোৰ চাব আৰু মই মানে ডেইলি ব্লগ আপলোড কৰিম, যাতে অলপমান আপোনালোকৰ পৰা ছাপোৰ্ট পাওঁ। আৰু গাইজ মানে ছাবস্ক্ৰাইবটো কৰি দিব, মানে বহুত কম ছাবস্ক্ৰাইবাৰ আছে। যে মোৰ এই বছৰটোত আৰু 10K টাৰ্গেট। চ' সেইবাবে মানে এই বছৰটো যাতে আৰু 3000 ছাবস্ক্ৰাইবাৰ আহে। এতিয়া 7000 আছে বৰ্তমান, বা 3000টো যেতিয়া আহিব তেতিয়া মানে মোৰ এই বছৰটো আৰু কমপ্লিট হৈ যাব। নেক্সট বছৰ ঘূৰি মানে আৰু তাত থ'ম টাৰ্গেট। ত' তেনেকুৱা ধৰণৰ কৰি থাকিম আৰু। এতিয়া চাইকেলটো আনিব যাওঁ, সেই ৰাস্তাত দি আছে চলিও। সোমাই আছোঁ বিচনাত, কিয় জানানে? বহুত বেছি গৰম। এইফালে ফেন কেইখন লাগি থকা আছে, দুখন ফেন। তাতো মানে মই থাকিব পৰা নাই, মানে গৰম লাগছে। চ' গাটো ধুৱা উঠিছিলোঁ, দমকলৰ পৰা যোৱা অৱস্থাতে নাই মই। মানে বহুত বেছি ৰ'দ, তাতে মানে গৰম লাগছে আৰু বহুত। এই ৰ'দত কেনেকৈ গা ধুম আৰু মানে গৰম যিহেতু। চ' কি কৰা যায়? বাকী গাটো ধুবাই আহিলোঁ এতিয়া, বাট ৰ'দত থাকি ভাই যাবৰে ইচ্ছা নাই তাতে মোৰ। কি কৰিম আৰু। বাকী এইফালে চাওক, এইখন মাছ চাছ মাৰিব পৰা হৈ যাব মানে। বৰশী চৰশী পাতিম আৰু এই দুদিনমান পাছৰ পৰা। এই অলপমান ৰ'দটো কমিলে আৰু তেতিয়া মাছ মাৰিব পাৰিম। কিন্তু এখন ৰ'দত মানে মাছ মৰা অসম্ভৱ মোৰ দ্বাৰা আৰু। বেলেগে মাৰিব পাৰে কিন্তু মই নোৱাৰোঁ।